নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ আজিৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, আমি সকলোৱে বিভিন্ন বস্তুৰে নিজৰ ঘৰখন সজাই ৰাখো। আমি বহুতো ধুনীয়া ধুনীয়া বস্তু ঘৰত ৰাখিব চেষ্টা কৰো আৰু আমি বিচাৰো যে কোনো আলহী অতিথি আহিলে আমাৰ ঘৰৰ পৰিৱেশ দেখি যেন আকৰ্ষিত হৈ উঠে। কিন্তু আমি কেতিয়াবা অজানিতে এনেকুৱা কিছুমান বস্তু ৰাখো যাৰ ফলত বাস্তুদোষৰ সৃষ্টি হয়। এনেকুৱা বস্তুবিলাক যিমান পাৰে সিমান সোনকালে ঘৰৰ পৰা আঁতৰাই দিব লাগে, নহলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিব। বাস্তুশাস্ত্ৰ আধ্যাত্মিক শক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। বাস্তুশাস্ত্ৰৰ মতে আমি ঘৰত ৰখা প্ৰতিটো বস্তু আৰু ইয়াৰ দিশত এটা শক্তি থাকে যিয়ে ঘৰৰ সদস্যসকলক প্ৰভাৱিত কৰে। ধনাত্মক শক্তিয়ে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, আনহাতে ঋণাত্মক শক্তিয়ে জীৱনত বহু সমস্যা কঢ়িয়াই আনে। আমাৰ সকলোৰে ঘৰত এনেকুৱা বহুতো ঠাই আৰু বস্তু আছে যিবোৰ বাস্তুশাস্ত্ৰৰ মতে অনুসৰণ নকৰিলে বাস্তুদোষৰ সৃষ্টি হয়। বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে কোনবোৰ বস্তু ঘৰৰ পৰা তৎক্ষণাত আঁতৰাই পেলাব লাগে জানো আহক, নহলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ভঙা কাঁচ বা আইনা আছে তেন্তে তৎক্ষণাত সলনি কৰক, আৰু যদি আপোনাৰ ঘৰৰ খিৰিকীৰ কাঁচ ভাঙি যায় তেন্তে সেইটো আঁতৰাই পেলাওক। ভঙা কাঁচখনে ঘৰলৈ ঋণাত্মক শক্তি কঢ়িয়াই আনে। 2 নম্বৰতে, যদি আপোনাৰ ঘৰৰ মন্দিৰত ভাঙি যোৱা দেৱ-দেৱীৰ মূৰ্তি আছে তেন্তে সেইবোৰ তৎক্ষণাত আঁতৰাই পেলাওক। ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হয় বুলি কোৱা হয়। 3 নম্বৰতে, যদি কোনো পাৰ চৰাই নিজে আহি আপোনাৰ বাসগৃহত বাস সাজিছে তেন্তে তৎক্ষণাত আঁতৰাই পেলাওক। ইয়াৰ ফলত আপোনাৰ অৰ্থনৈতিক প্ৰগতিত বাধাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। 4 নম্বৰতে, যদি আপোনাৰ ঘৰত ব্যৱহাৰ নকৰা ফটা বা পুৰণি কাপোৰ থাকে তেন্তে সেইবোৰ আঁতৰাই পেলাওক, কাৰণ ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ বেয়া প্ৰভাৱ পৰে। শুক্ৰ গ্ৰহ হ'ল আপোনাৰ সমৃদ্ধি আৰু সুখৰ কাৰক, সেয়েহে ইয়াৰ ফলত আপোনাৰ জীৱনত দুখৰ সৃষ্টি হ'ব পাৰে। 5 নম্বৰতে, যদি আপোনাৰ ঘৰত চিঙা ফটা আৰু পুৰণি জোতা চেন্দেল আছে তেন্তে তৎক্ষণাত আঁতৰাই পেলাওক, কাৰণ এনেকুৱা বেয়া চেন্দেল ঘৰত ৰাখিলে বহু ধৰণৰ সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয় আৰু আৰ্থিক অৱস্থাতো বেয়া প্ৰভাৱ পৰে। 6 নম্বৰতে, যদি আপোনাৰ ঘৰত বেয়া তলা আৰু বন্ধ হৈ যোৱা ঘড়ী আছে তেন্তে এই বন্ধ হৈ যোৱা ঘড়ী আৰু বেয়া তলাবোৰ তৎক্ষণাত আঁতৰাই পেলাওক, কাৰণ বেয়া তলা আৰু বন্ধ হৈ যোৱা ঘড়ী ৰাখিলে সি নিজৰ দৰে মানুহৰো অগ্ৰগতি বন্ধ কৰি দিয়ে। লগতে শেষত, যদি আপোনালোকৰ ঘৰত বেয়া লাইট, বাল্ব আদি বেয়া বৈদ্যুতিক সামগ্ৰী আছে সেইবিলাক আঁতৰাই পেলাওক। আশা থাকিল ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহলে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।